নমস্কাৰ বন্ধুসকল, আজি আমি এটা দলে বাইক লৈ আমি যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ এখন পৰিষ্কাৰ পৰিচ্ছন্ন তথা অসমৰ এখন ক্লিন প্লেজলৈ, যিখন অৱস্থিত কাৰ্বি আংলঙত, পশ্চিম কাৰ্বি আংলং। আমি তালৈ যাব ওলাইছোঁ। এয়া মানে একে বিপদসংকুল যাত্ৰা, বোকাময় ৰাস্তা। বন্ধুসকল, আহকচোন আমি যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এটা ভিউ পইণ্ট পাই গৈছোঁ। আহকচোন চাওঁ আমি পাহাৰৰ কিছু দৃশ্য। ইয়াৰ পৰানো কি কি দেখা পায় আমি চাম। খুব সুন্দৰ দৃশ্য, চাওক। এয়া আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাৰিওফালে পাহাৰেই পাহাৰ, চিৰসেউজ গোটেই দৃশ্য। এয়া চাওক বন্ধুসকল, আচলতে এটা কথা ক'ব পাৰি যে শ্বিলং চেৰাপুঞ্জীতছে ই কোনো গুণে কম নহয়। চাওক বন্ধুসকল, এটা খুব সুন্দৰ মনোৰম দৃশ্য, মনোমোহা দৃশ্য। কিয়নো পাহাৰৰ পৰা বৈ আহিছে এটা নিজৰা।
ৰাজু দা কি গাঁও কয় এখন? গাঁওখন লেমৰা। লেমৰা নে? কাৰ্বি গাঁও। আচ্ছা আচ্ছা। এইখিনি হেৰিতহে পৰে। এইখিনি অকণমান কাৰ্বি আংলঙত পৰে, কিন্তু সিফালে ইয়াৰ বেছিভাগ মেঘালয়। মেঘালয়। বন্ধুসকল, আমি এতিয়াও গন্তব্যস্থান পোৱা নাই। আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ যি গন্তব্যস্থান কাৰ্বি আংলঙৰ যি ক্লিন ভিলেজ, আমি সেই ভিলেজলৈ পুনৰ আগবাঢ়িছোঁ। আহকচোন বন্ধুসকল। বন্ধুসকল, আমি পাই গৈছোঁ সেই গাঁওখন। এয়া হৈছে গাঁওখনৰ মূল প্ৰৱেশদ্বাৰ। ৰাস্তাটোৰ দুই কাষে দুজোপা ধুনীয়া ফুল লগাই থৈছে। আমি এতিয়া গাঁওখনত প্ৰৱেশ কৰিম আৰু ইয়াত আমি গাঁওখন আপোনালোকক বাইকেৰে আমি গৈ দেখুৱাব চেষ্টা কৰিম। আহকচোন বন্ধুসকল, আমি গাঁওখন আপোনালোকক দেখুৱাওঁ। বন্ধুসকল, আমি যিখন গাঁও চাবৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে আমি ইমান দূৰ বাট আহিলোঁ, সেইখনেই হৈছে এই গাঁওখন। দেখিলেই আপোনালোকে ক'ব পাৰে কিমান পৰিষ্কাৰ এই গাঁওখন। চাওক, এটা পাতো পৰি থকা নাই ক'তো। আহকচোন বন্ধুসকল, এবাৰ আমি এই ৰাস্তাটোত অলপ খোজকাঢ়ি চাওঁ। বন্ধুসকল, আপোনালোকে গাঁওখনৰ যেনিয়ে চাই তেনিয়ে আপুনি সেউজীয়া দেখা পাব। সকলোফালে সেউজীয়া, ফুল, গছ গছনিৰে ভৰপূৰ গাঁওখন। কোনোফালে আপুনি লেতেৰা নাপায়, সকলোফালে পৰিষ্কাৰ। সঁচাকৈ ক'ব লাগিব, এনেকুৱা এখন গাঁৱত মানে বাস কৰিব পৰাটো এটা সৌভাগ্যজনক কথা। কেইডালমান ফুল সৰি আছে। আমি ইয়াতে আপোনালোকে এই দেখিছেনে যি বাঁহৰ যি বাস্কেট, এই মানে এই বাস্কেটটোতে আপোনালোকে এনেকৈ পেলাব পাৰিব এইটো গছৰ পাত।
আৰু আপুনি ক'তো তেনেকুৱা মানে দেখা নাপায় লেতেৰা সকলোতে পৰিষ্কাৰ চাওক আপুনি চকু যিমান দূৰলৈ চকু মানে চাব সিমান দূৰলৈ পৰিষ্কাৰ দেখা পাব বন্ধুসকল গাঁওখনৰ মাজত এটা যীশুৰ মানে মূৰ্তি আছে আৰু এয়া চাওক কিমান পৰিষ্কাৰ পৰিচ্ছন্ন গাঁওখন আপোনালোকে দেখিলেই ক'ব পাৰিব বন্ধুসকল আমাৰ এজন দাদা আছে আমি তেওঁৰ পৰা দুটা কথা জানিম এই গাঁওখনৰ বিষয়ে তেওঁ ইয়াত থাকে বা ইয়ালৈ প্ৰায় আহি থাকে আহকচোন আমি তেওঁৰ লগত কথা পাতোঁ আজিদা নমস্কাৰ নমস্কাৰ হয় এই ভিলেজখনৰ নাম কি এখন চিগদামাখা চিগদামাখা এইটো আপোনাৰ মানে পাহাৰ হয় 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 কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ভিতৰত ক্লিনেষ্ট ভিলেজ বুলি মানে এখন স্বীকৃতিপ্ৰাপ্ত হয় এই যেতিয়া স্বচ্ছ ভাৰত অভিযান হৈছিলে তেতিয়াৰ পৰা তাৰমানে ইয়াৰ ডেকা গাভৰুবিলাকে সংকল্প লৈছিলে যে আমি এখন গাঁও অন্তত যিমান পাৰোঁ পৰিষ্কাৰ কৰি প্লাষ্টিক মুক্ত কৰি মানে ৰাখিম বুলি তেওঁলোকে সংকল্প লৈছিলে এই স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ পৰা মানে প্ৰতিদিনে গাঁওখন মানে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে আৰু সেইকাৰণে চৰকাৰে তেওঁলোকক কাৰ্বি আংলং চৰকাৰে তেওঁলোকক পিছত কিন্তু কিবা এই মানে কেছ পইচাৰ মানে এটা পুৰস্কাৰো দিছিলে মানে তেওঁলোকে এৱাৰ্ড এটা পাইছে মানে স্বচ্ছতাৰ ওপৰত ঠিক আছে আমি আৰু মানে বেলেগ ঠাইলৈ যাম আমি সেই বিষয়ে আৰু জানিম বাৰু ঠিক আছে ধন্যবাদ বন্ধুসকল এই চিগদামাখা ওচৰতে এখন গাঁও আছে বৰমাজং বুলি আমি তালৈ যাম এই বৰমাজং গাঁওখনো যথেষ্ট ঐতিহ্যপূৰ্ণ গাঁও আমি সেইখনো চোৱাৰ চেষ্টা কৰিম আহকচোন বন্ধুসকল আমি বৰমাজঙলৈ আগবাঢ়োঁ বন্ধুসকল এইটো হৈছে তিৱা পৰম্পৰাৰে নিৰ্মিত তিৱাসকলৰ ডেকাচাং এই ডেকাচাংসমূহৰ বিভিন্ন ৰীতি নীতি থাকে আমি পিছত সেইসমূহ জানিব চেষ্টা কৰিম বা আপোনালোকক জনাম তো আজি আমি এই ডেকাচাংখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া চাওক কেনেধৰণে খুব সুন্দৰভাৱে নিৰ্মাণ কৰে ডেকাচাংসমূহ বাঁহেৰে নিৰ্মিত চাংখনত আছে দুখন জুহাল আন এখন ডেকাচাঙলৈ আমি যাম এখন পাকাৰে নিৰ্মাণ কৰিছে আমি এই বয়োজ্যেষ্ঠ লোকজনৰ লগত কিছু কথা পাতোঁ আহকচোন বন্ধুসকল এইটো ডেকাচাং কয়নে ডেকাচাং ইয়াতে ডেকাসকলে কি কৰে ইয়াত ডেকাসকলে কি কৰে মিটিং পূজা আহিলে কিবা হেৰি কৰে আৰু হয় মিটিং সভা চব পূজা হ'লে ইয়াতে আৰু চুৰু কৰে আচ্ছা কামবিলাক ডেকাসকলে কৰে লাংখন পূজা হ'লে এতিয়া আহি আছো লাংখন পূজা পৰিলে আছে এতিয়া মঙলবাৰ দিনতো হ'ব লাংখন পূজা আচ্ছা ঠিক আছে বন্ধুসকল আমি আপোনালোকক পশ্চিম কাৰ্বি আংলঙৰ কিছু প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাব চেষ্টা কৰিলোঁ আপোনালোকে যদি আজৰি সময় পায় তেতিয়াহ'লে ইয়ালৈ আহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব আজিলৈ আহোঁ বন্ধুসকল পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ